হেল্ল' বাডিজ, গুড মৰ্ণিং। আজি স্বৰ্গদেৱ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ব'লক আজি চাই আহোঁগৈ ব'লক আজি। বাঁহ লাগে, বাঁহ হ'লেও মানে বাঁহতকৈ এইফালে লিগি মেডিকেল এইফালে আহি আমি লিগি পুলি বেটেলিয়ান কেম্প পাইছোঁ। এইটো লিগি পুখুৰী কয়, এইটোৱে লিগিৰি পুখুৰী। লিগি মানে সেয়া আৰু ব্ৰিটিছৰ দিনত কি ৰজা দিনত যে লিগিৰি মিগিৰি কিবা কিবি সেইবোৰ লিগি আহিয়ে অকণমান পিছতে আমি নাজিৰা টাউন আৰু নাজিৰা পুলিচ ষ্টেচন পাই গৈছোঁ। আহি আজি পূৰা কটকটীয়া ব্যৱস্থা বোলে নাজিৰাত, পূৰা মানে সম্পূৰ্ণ সুৰক্ষা কৰিছে। যান বাহন যেনেকৈ যাব নাই দিয়া, যে পূৰা মানুহ ভিৰ হ'ব নে থানাত পুলিচ নাই ৰাস্তা ধূলি যিকোনো মানে এক্সচেঞ্জ লাগে। আমি ৰাতিপুৱা আহিলোঁ নেকি? পানীটো ছিটিয়ালে এতিয়া যেতিয়া ঝাৰুটো মাৰি দিয়ে না, তেতিয়া ধূলিবোৰ নুৰে আৰু একেবাৰে চাফা হৈ যায়। এনেই পানী ছিটিয়াই থৈ দিলে ধূলি বেছি জমা হয়, সেই কথাটো নাজানে বহুতে। পানী চোতাল তোতালবোৰ কিবা এইবোৰ যে এতিয়া ঝাৰু মাৰি দিয়ে না, তাৰপিছত পানী ছিটিয়াই দিব। তাৰপৰা আকৌ সেই পানীখিনি মাটি চাটি গোট খাই যায় না, তাত বেছি ধূলি হৈ যায় আকৌ পিছত। পানীটো ছিটিয়াই লৈ ঝাৰু মাৰি দিলে মানে ধূলিও নুৰে আৰু জেগাটো ভালকৈ চাফা হয়।
আমি তাক খৰি চৰি জ্বলাই দিয়ে বুলি কৈছে খৰি নিদিয়ে আচলতে কাৰেণ্টতে পুৰি দিয়ে কি কৰিব পুৰে খৰিয়ে দিয়ে নেকি অলপ পুলিচ দিছে CRPF দিছে ঢেৰ হ'ব আজি আমাৰ মজা লাগিব যদি কিবা বন্ধক দিয়ে বন্ধটো ডাঙৰ নহ'লে ইমান গাড়ী নচলে এইবিলাক য'তে লগাই দিছে বেনাৰ লগাই দিছে হিমু মামা আহিব বোলে হিমু মামা উদ্বোধন কৰিব এটা কাটিব কিবা ৱেলকাম দি থৈছে ঠিক আছে অঁ কিবা খেল পাতিছে কি খেল পাতিছে হা চোৱা আগতে আমি কাৰেংঘৰ চাই আহোঁগৈ বোলক কাৰেংঘৰ পৰা আহোঁগৈ কাৰেংঘৰ ভিতৰত নোসোমাওঁ এতিয়া এনেই বাহিৰৰ পৰা এনেই ভিডিঅ' এটা কৰিম কাৰেংঘৰ ধুনীয়া ব্লগকেইটা আমাৰ এইফালে কি হয় এইবোৰ ব্লগ যে এইবোৰ ব্লগকেইটা বনালে লগাইছে যে এইবোৰ বালি দিছে কিবা দিছে মেচিন চলাইছে আমাৰ ব্লগ পাইছে আৰু ফিনিছ কাম শেষ কিন্তু ইয়াত ভাইব্ৰেশ্যন মেচিনটো চলাই দিব লাগে আমাৰ এইবিলাক ভাইব্ৰেশ্যন মেচিনটো নচলায় ইয়াত ক'তোৱে নচলায় দেখা নাই মানে চলাইছে চলালে কাম হৈ গ'ল কাৰেংঘৰ এইখন বিভিন্ন বুনিয়াদী ওচৰতে নামঘৰ আছে তাত সোমাই আহি আকৌ ইয়াত নামঘৰতো সোমাব পাৰে কাৰেংঘৰ ইয়াত খানা বনাই আছে পূৰা খানা দিছে গাহৰি চাহৰি পূৰা দিব কুকুৰা চুকুৰা ঢেৰ খানা ইয়াত ঢেৰ কিবা কিবি গৈছে বোলে ঢেৰ ইয়াতো পাতিছে ইয়াতো ৰভা চভা দি দিছে পূৰা পেণ্ডেল দি দিছে ধুনীয়াকৈ পেণ্ডেল দি দিছে ইয়াতো গোটেই এইটো এৰিয়াটোৱে লৈ লৈছে পূৰা ইয়াত মানুহ ঢেৰ আহি গ'ল ধূলি প্ৰতিমূৰ্তি দেখো আহি গ'ল ইয়াত এতিয়া চকলং পাতিছে মাইহাং ওলাব তাই সময় বহুত যিমান ৰীতি নীতি আছে চব কৰিব ইয়াত আৰু এতিয়া 1228 খ্ৰীষ্টাব্দ পৰা 1268 খ্ৰীষ্টাব্দলৈকে সৰ্বকালৰ শ্ৰেষ্ঠ ৰজা বৰ অসম গহুতা দেখো এইবিলাক পুলিচ প্ৰটেকশ্যন CRPF প্ৰটেকশ্যনৰ কাৰণে পূৰা মানুহ ভিতৰলৈ যাওঁ চাত ভিতৰৰ পৰা গৈ আহোঁ অকণমান এই গাড়ী পূৰা জাম লাগি যাব আজি পূৰা ডাঙৰ হৈছে এইটো পতা কৃষ্ণ মানে ভকত বুলি কয় 100 নে কিমান ভকত বহিছে ভকত নহয় আচলতে কি কয় জানো মেইন মুখিয়ালবোৰ এইখন মাৰিছিলে ঘাঁচকৈ এখন মাৰিছিলে এখন মানুহ হৈছে এফালে কিবা কিবি লৈ আহিছে নেকি চাকি মনোজ দা এজন নহয় ভিডিঅ' নহয় ইউটিউবাৰ দেখিছে অসমত বহুত মানুহ এইবোৰ পূৰা বহিছে ভকত কি বুলি কয় এইবোৰ সেই আলহী আহিছে আলহীৰ লগত মোক কৈছে বোলে এইজন নহয় নেকি মই নহয় বোলে ইউটিউবাৰে কৈ দিছোঁ যা ইউটিউবাৰ মানে কি ভিডিঅ' দিয়াই নাই তেনেকৈ হ'লেও ইউটিউবাৰ কৈ দিছোঁ নিজকে নহ'লেতো নিদিয়ে নহয় সোমাবলৈ ভিডিঅ' কৰিবলৈ ৰিপৰ্টাৰ বুলি ভাবিছোঁ ৰিপৰ্টাৰ নহয় মই বাৰু দেখিছোঁ পূৰা মানুহ পূৰা ইয়াত মাইহাং চাইহাং উলিয়াব এইফালে মাইহাং উলিয়াব চকলং পাতিব ইয়াত প্ৰতিমূৰ্তি আহি গ'ল ৰিপৰ্টাৰ চব আহিছে নিউজত দিব লাইভ দিব অলপ দিয়া হ'লে স্বৰ্গদেউ
তামাম ওখ দেখিছেনে? তই ওচৰৰ পৰা গৈ আহোঁ জোতা চোতা পিন্ধাখনে সেইবোৰ পূৰা বাজনা বজাব মৃদং বজাব। এই তামাম মানুহ আছে চকলং হেণ্ডাং এইফালে বোলে গোটেই এইফালে মেইন এইবোৰ কিবা 101জন কিমান কৰিছিলে যে এইফালে মেইন মানে ইয়াতে চকলং পাতিবলৈ থাপনা বনাই আছে। চকলঙৰ কাৰণে মোৰ নীতি গৈ আছে এইবিলাক। এই কলপাত ডোং পাতিছে ইয়াতে হ'ব যি কৰিব লাগে। কি ক'ম আৰু ক'বলৈ ভাষা নাই, আপোনালোকে চবেই জানে নিজে হাতহে কপিছে সাংঘাতিক। এইবোৰ ফুল চুল পূৰা চিটিয়াইছে ফুলৰ মালা। ৰাতিপুৱা ধুনীয়াকৈ কালিয়ে ধুলে চাগে ধুনীয়াকৈ পূৰা ফায়াৰ ব্ৰিগেডৰ পাইপেদি পানী লগাই পূৰা ধুইছে। বৃহৎ ডাঙৰ অসমৰ প্ৰথমটো এয়া প্ৰথম চাগে অসমৰ প্ৰথমটো চুকাফা প্ৰতিমূৰ্তি বৃহৎ ডাঙৰ। ইয়াত বহি থকা হ'ল আমাৰ স্থানীয় লোকেল আমাৰ স্থানীয় হয় নাজিৰা। বহুত দূৰৰ পৰা আহিছে, বকতা পাৰিছে, ধেমাজিৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে, বহুত দূৰৰ পৰা আহিছে। চাওক ডিজাইনটো আলিটো সিপাৰে জেগা এইটো ইয়াত অকণ কম জেগা আছে। ইয়াত আলিটো সিপাৰে খোৱা বোৱা ব্যৱস্থা কৰি আছে, আলিটো সিপাৰে কৰি আছে। তাতে বাজি আছে খোল মৃদং বৰতাল। ইয়াত ৰভা এটা দিছে পূৰা ট্ৰাফিক জাম হৈ যাব আজি। বহুত মানুহ আছে ইয়াত দেখক অকল মহিলা বেছি ইয়াত কি এখন কিবা ইয়াত মহিলাই বেছি আছে। পুৰুষসকল তাত আছে। ইয়াত এখন কিবা সভাহে পাতিব, বহুত মানুহ আছে দেখক ইয়াত টায়াৰসমূহ কি বুলি ক'ম আৰু এইবোৰ বিষয়ে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। আপোনালোকে চব গম পাইছে পুলিচ নিয়ন্ত্ৰণৰ কাৰণে পুলিচ আৰ্মি এইবিলাক দিয়া হৈছে। মানুহ আহি আছে, বহুত মানুহ আহিছে। এতিয়া আৰম্ভণি হৈছে আৰু মানুহ হ'ব। এইবোৰ উদ্বোধন সোমাই যাব পাৰি, নোসোমাওঁ এতিয়া চিষ্টেম কৰি আছে। এইফালে ইয়াত ভাত খোৱা ধুনীয়াকৈ ব্যৱস্থা কৰিছে, চকী টকী লগাই দিছে ধুনীয়াকৈ। সময়ত আবেলিমানত দিব খানা চানা, মই খাবলৈ ৰখি নাথাকোঁ যামগৈ। ইয়াত এইফালে চব ধুনীয়াকৈ সজাই থৈ দিয়া আছে। ভাত সেইফালে ভাত বনাই আছে, পূৰা পানী গোটাই দিছে, পূৰা পানী গোটাই থৈছে ইয়াত ভাত মানে বহুত ইয়াত লগতে চাগে 300-400 মানে খাব পৰা মানুহ একেলগতে ৰাখিছে, তেনেকুৱা ব্যৱস্থা কৰিছে। বহুত দীঘল, বহুত ডাঙৰ এৰিয়া এইটো। ভিতৰলৈকে গৈছোঁ আৰু দিয়ে ভাত বনোৱা তালৈ গৈছোঁ। কিনো বনাইছে চাই আহোঁ, আপোনালোকক দেখুৱাই দিম কি বনাইছে। গিলাচ পূৰা লৈছে, কেইবা হাজাৰ আছে গিলাচ। জলকীয়া এইবোৰ ভাত বনাই আছে। কি বনাইছে এনে চাই যাওঁ অকণমান। ভাত পূৰা মানে ভাত ঢাৰি দি পূৰা ৰাখি দিছে ভাত, বহুত ভাত ইয়াত কালি থাকি ল'লে চাগে। এইবোৰ খোৱা মেটেচ ইয়াতে থাকিলে তেওঁলোকে তাৰমানে ভাত দালি বহুত কিবা কিবি লাগি আছে। ভাত ইয়াত বনাই আছে তাই এইবোৰ গাহৰি নে মাছ এইবিলাক পূৰা বনাই আছে। গাহৰি কি আইটেমবিলাক দেখুৱাই আছোঁ, কি আইটেম বনাইছে ইয়াত। এখন কেইবাখনো কেৰাহী ভাতৰ, এইবোৰ চব ভাত 3-4টালৈকে ভাতেই বনাই আছে। এইবোৰ ভাত ৰাতিপুৱাৰ পৰা পূৰা লাগি আছে, পিছনিশাৰ পৰা লাগি আছে পূৰা ভাত।
বহুত ডাঙৰ ডাঙৰ চ'ত এইবোৰ আদা কিনা হৈছে ৰচুন বহুত ধেৰ কিবা কিবি মানে আজি পূৰা ডবল খানা দিছে ইয়াত খানা তামাম খানা হ'ব তাই হ'ব কিবা আগতে এইবোৰ মই গৈছোঁ আগতে এইবোৰ তাই হ'ব এইবোৰ বিয়া সকাম সিহঁতৰ মেইনলি গাহৰিটোৱে দিয়ে মানে তেওঁলোকৰ এইটো নিয়ম মতে মেইনলি গাহৰি সেইকাৰণে প্ৰতিটো ক্ষেত্ৰতে গাহৰিটো থাকেই মানে তেওঁলোকৰ বাকী মানে তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে গাহৰিৰে পিঠা লগত বনায় মই খাই পাইছোঁ ভালো লাগে খাই গাহৰি পিঠা মিক্স কৰি বনোৱা এটা খানা বহুত ভাল খানা ভাল লাগে খাই এইটো ৰীতি নীতি পাই হ'ব লাহেকৈ হ'ব খানা চানা দেৰিকৈ হ'ব তাত মিটিং হ'ব কিবা অনুষ্ঠান দুআষাৰ ক'ব নাই বহুত দূৰৰ পৰা মানুহ আহিছেতো তেওঁলোকক স্বৰ্গদেউৰ ওপৰত দুআষাৰ ক'ব স্বৰ্গদেউ সেইফালৰ পৰা দেখি মানে বহুত ওখ